हेलो माय डियर फ्रेंड्स আপোনালোকৰ খবৰ কেনে আশা কৰো ভালে আছে আজি আমি ডিকশনাৰী কোৱেশ্চন 10টা মান লৈ আহিছো এতিয়া আপুনি ডিকশনাৰী কোৱেশ্চনটো চাব গলে 2 সেকেন্ডত আপোনালোকে আনসাৰ দিব পাৰিব এটা একদম শৰ্ট ফৰ্মত দিব পাৰিব আৰু লং ফৰ্মতো আপোনালোকে আনসাৰটো ওলাব পাৰে আমি আজি শৰ্ট ফৰ্মত ওলাও শিকিম কাৰণ আমাৰ এক্সামৰ মাজত 1 সেকেন্ড টাইমও বহুত মূল্যবান হয় এই কাৰণে আমি একদম শর্ট ট্ৰিক যেটো হিটত শিকিম এতিয়া আমাৰ অপচনটো চাই পিনে আমি ডিকশনাৰী কোৱেশ্চনটো কৰিবলৈ চেষ্টা কৰিম চাব আমাৰ অপচনটো ফাৰ্ষ্টত 1 দিয়া আছে 1 2 আৰু 3 দিয়া আছে 1 2 আৰু 3 ৰ মাজত যিকোনো এটা ফাৰ্ষ্টত আহিব এতিয়া আমাৰ FL দুটাৰ মাজত তিনিটাৰ মাজত কমন আছে এতিয়া L ৰ পিছত এটো E আৰু F L ৰ পিছত O আৰু এটো L ৰ পিছত O এতিয়া আমাৰ E টো আহে 5 নম্বৰত আৰু O টো আহে 15 নম্বৰত তেনেহলে ডিকশনাৰীত ওয়াটাৰ ডিকশনাৰী যেটো কৰিব গলে এটো একদম সৰুৰ পৰা লব লাগে তেনেহলে 5 টো আগত আহিব এই কাৰণে 1 টো আগত আহিব তেনেহলে 1 টো আগত আহিলে 2 নহয় आंसर আৰু 3 হ'ব নোৱাৰে তেনেহলে আমাৰ 1 আৰু 2 ৰ মাজত যিকোনো এটা হ'ব এতিয়া এটো 1 আহাৰ লগে লগে 1 টো আৰু দৰকাৰ নাই আমাৰ 2 নম্বৰ আছে 5 2 নম্বৰ আছে 5 তেনেহলে 5 টো সোৱাৰ দৰকাৰ নাই এতিয়া আমাৰ 3 আৰু 4 ৰ মাজত যিকোনো এটা আহিব 3 আৰু 4 ৰ মাজত 3 আৰু 4 ৰ মাজত যিকোনো এটা আহিব FL দুটাৰ মাজত ডাবল O আছে ডাবল O দুটা কেনসেল কৰি দিও তেনেহলে R আছে এটাত R আছে আৰু এটোত আছে D টো সৰু হৈ কাৰণে 4 আহিব 4 আহাৰ লগে লগে 3 টো নহয় 2 হ'ব 4 D টো সৰু হয় না R আহে 80 নম্বৰত আৰু D টো আহে 4 নম্বৰত 4 নম্বৰ সৰু হোৱাৰ কাৰণে 4 টো আগত আহিব 4 আগত আহাৰ লগে লগে 2 টো ৰাইট আনসাৰ হ'ব আৰু আমাৰ 1 টো কেনসেল যাব এনেকৈ আমি ডিকশনাৰী কোৱেশ্চন খিনি শর্ট আনসাৰত ওলাব পাৰি আহক আমি 2 নম্বৰ কোৱেশ্চনত কি কৈছে চাও 2 নম্বৰত আমাৰ কি দিয়া আছে ফাৰ্ষ্টত 3 দিয়া আছে 1 দিয়া আছে 3 দিয়া আছে 1 আৰু 3 ৰ মাজত যিকোনো এটা হ'ব অপচন খিনি চাই পেলে আপোনালোকে কৰিলে গটাইখিনি চোৱাৰ দৰকাৰ নহয় এই কাৰণে অপচন খিনি চাই লব যেটো ফাৰ্ষ্টত দিয়া আছে ইয়াত 3 দিয়া আছে ইয়াত 1 দিয়া আছে এইখিনি চাই যেকেটা ফাৰ্ষ্টত দিয়া আছে সেইখিনি চালে মানে কম সময়ত ওলাব পাৰিব এতিয়া আমাৰ 1 আৰু 3 ৰ মাজত যিকোনো এটা আহিব 3 ৰ পিছত টি টো দুটাৰ মাজত কমন আছে 3 ৰ পিছত এটো E আৰু এটো হৈছে A এটো হৈছে সৰু এই কাৰণে 3 নম্বৰ আহিব 1 টো নহয় आंसर এতিয়া আমাৰ 2 নম্বৰ আছে 2 3 এটো কেনসেল গেল এটো নহয় 1 2 আৰু 1 ৰ মাজত যিকোনো এটা হ'ব 2 আৰু 1 ৰ মাজত TEMP আৰু হৈছে P ৰ পিছত হৈছে E P ৰ পিছত হৈছে L E হল 5 নম্বৰত L হল 12 নম্বৰত 5 টো সৰু হৈ কাৰণে E টো আহিব E টো আহাৰ লগে লগে 1 আহিব 1 আহাৰ 2 নম্বৰত 1 কোনটোৰ মাজত আছে 2 নম্বৰ এটো 2 আছে এটো আছে আৰু এটো আছে 3 নম্বৰত কি আছে এটো 2 আছে
আৰু সেইটোত আপোনাৰ 5 আছে 2 আৰু 5 ৰ মাজত যিকোনো এটা আহিব 2 আৰু 5 ৰ মাজত চাব এতিয়া টি ই এম এটোত এম আছে আৰু এন আছে এমটো সৰু সেইকাৰণে 2 আহিব 2 অহাৰ লগে লগে সেইটো নহয় সেইটো ৰাইট আনসাৰ হ'ব আমাৰ 3 নম্বৰটো ৰাইট আনসাৰ হ'ব এনেকৈ আপোনালোকে ওলাব পাৰে আহক আমি 3 নম্বৰ কোৱেশ্চনটো চাওঁ আপোনালোকে গোটেইখিনি কোৱেশ্চনখিনি চোৱাৰ পিছততো কনসেপ্টটো ক্লিয়াৰ হ'ব এটা দুটা চাই আপোনালোকে কনসেপ্ট ক্লিয়াৰ নহয় সেইকাৰণে গোটেইখিনি ভিডিও আপোনালোকে চাই ল'ব আৰু যদি ভিডিওখন আপোনালোকে চাই ভাল পায় তেনলে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আহক আমি 3 নম্বৰটো চাওঁ 3 নম্বৰৰ মাজত কি আছে ফাৰ্স্টত অপচনখিনি আগত চাই ল'ব অপচনত আছে আমাৰ 1 আছে 3 আছে 3 আছে আৰু 1 আছে 1 আৰু 3 ৰ মাজত যিকোনো এটা আহিব তেনেহ'লে এই গোটেইখিনি যিকেইটা বাকি আছে এইটো এইকেইটা আগত নাচালে ভাল তাৰমানে গোটেইখিনি চালে আপোনালোকৰ পাজল লাগি যাব সেইকাৰণে যিকেইটা ফাৰ্স্টত আছে সেইকেইটা চালেই হ'ব এতিয়া আমাৰ 1 আৰু 3 ৰ মাজত যিকোনো এটা ফাৰ্স্টত আহিব সেইকাৰণে আমাৰ চক বি জি দুটাৰ মাজত কমন আছে জিৰ পিছত এটো আছে আই আৰু এটো আছে জিৰ পিছত আকৌ জি আছে আইটো আহে 9 নম্বৰত আৰু জিটো আহে 7 নম্বৰত জিটো সৰু হোৱাৰ কাৰণে 3 নম্বৰত আগে অহাৰ পিছত 1 নম্বৰটো এনসাৰ নহয় 4 নম্বৰটো এনসাৰ নহয় এতিয়া আমাৰ 2 আৰু 3 ৰ মাজত যিকোনো ৰাইট আনসাৰ হ'ব চক 2 নম্বৰত আছে আমাৰ 2 আৰু এটো 2 নম্বৰত আছে 1 আৰু 2 ৰ মাজত যিকোনো এটা আমাৰ আহিব এতিয়া বি জি এটোৰ মাজত কমন আছে বি জি এটোৰ মাজত কমন আছে এটোত আছে 3 নম্বৰত আছে এটো জি আৰু 3 নম্বৰত আছে এটো আছে ইস জিটো ইসতকৈ সৰু হয় এই কাৰণে 1 নম্বৰটো আগত আহিব 1 নম্বৰটো আগত আহাৰ লগে লগে আমাৰ 2 টো নহয় 3 টো ৰাইট আনসাৰ হৈ যাব চাওক আমি এটো দুটা ওলাই আমি কোনটো ৰাইট আনসাৰ হ'ব এটো ওলাই দিব পাৰো আৰু যদি অপচনৰ সহায় যদি নলো হেতেন তেনেহলে গোটেইখিনি কৰাৰ পিছতে আমাৰ এনসাৰটো ওলালে হয় সেইকাৰণে আমাৰ ডিকশনাৰী কি বুলি ৰিজনিংত যিখিনি আছে প্ৰায়খিনি কোৱেশ্চনত অপচনত সহায় ললে সহজত কম সময়ত আপোনালোকে কৰিব পাৰে সেইকাৰণে আপোনালোকে অপচনত বেছিকৈ সহায় ল'ব ৰিজনিংৰ ক্ষেত্ৰত মেথছৰ ক্ষেত্ৰত ইমান নহয় এটো আপোনালোকে অলপ চাই ল'ব 4 নম্বৰ কোৱেশ্চনত আছে আমাৰ এইখিনি ডিকশনাৰী কোৱেশ্চন হয় মনত ৰাখিব 4 নম্বৰ আপোনালোকৰ কোৱেশ্চনত দিয়া আছে ফাৰ্স্টত দিয়া আছে 5 দিয়া আছে গোটেইখিনি 5 আছে তেনেহলে 2 নম্বৰত কি দিয়া আছে 2 নম্বৰত আছে 4 3 আৰু 2 তেনেহলে 4 3 আৰু 2 ৰ মাজত যিকোনো এটা আহিব এইকেইটাৰ মাজত যিকোনো এটা ফাৰ্স্টত আহিব এতিয়া চাওক কে আই গোটেইখিনিত কমন আছে কে আই গোটেইখিনি কমন আছে এইটোত আছে এন এইটোত আছে এন আৰু এইটোত আছে টি টিটো ডাঙৰ সেইকাৰণে টি নহয় তেনেহলে আকৌ চাব লাগে এই দুটাৰ মাজতে চাব লাগিব এন আছে এন কমন গ'ল না এছ এনৰ পিছত এছ আছে আৰু এইটো আছে ই তেনেহলে ই আহিব
এছতকৈ ইটো সৰু সেইকাৰণে ই আহিব ই অহাৰ লগে লগে 4 নম্বৰটো আগত আহিব 4 নম্বৰটো আগত অহাৰ লগে লগে আপোনাৰ গোটাইখিনি কেনসেল হৈ যাব এটা থাকে তেনেহ'লে ডাইৰেক্ট আমাৰ 1 নম্বৰটো এনসাৰ আহি যাব নিশ্চয় বুজি পাইছে টেকনিক্যাল ইস্যু হোৱাৰ কাৰণে গোটাইখিনি নোটছ আপোনালোকৰ স্ক্ৰীনৰ পৰা গুচি গৈছে এটো অলপ চাই ল'ব তেনে এই দুটা এই কেইটাৰ মাজত টি-টো কমনে আছে আই-টো কমনে আছে তো টি আহে এটো এন আহে আৰু এটো এন আহে এনৰ পিছত এটো এস আহে এটো ই আহে এই কাৰণে টিৰ কৈ ছোট হৈছে এন এই কাৰণে এনটো আনিলো এন দুটাৰ মাজত কমন থাকাৰ কাৰণে সন্মুখৰ আখৰটো আনবা লাগে সন্মুখৰ আখৰটো আনাৰ পিছত এটো হল এস এটো হৈছে ই ইটো সৰু সেই কাৰণে এটো আহিব ফাৰ্ষ্টত এটো আহাৰ ফাৰ্ষ্টত 2 নম্বৰত এটো আহাৰ লগে লগে 4 আহিবা লাগে 2 নম্বৰ 4 এটোত নাই এটোত নাই এই কাৰণে আমাৰ 1 নম্বৰটো ৰাইট আনসাৰ হ'ব আশা কৰো বুজি পাইছে এতিয়া আমি 5 নম্বৰ কোৱেশ্চনটো চাম এটোত 1 নম্বৰত 1 আছে 3 আছে 3 আছে 1 আছে 1 আৰু 3 ৰ মাজত যিকোনো এটা আগত আহিব এই কাৰণে আমি এই দুটাই চাম সক ডি আৰ এ দুটাৰ মাজত কমন আছে তাৰ পিছত এটো আছে এফ আৰু এটোত আছে আই হল 9 নম্বৰত আৰু এফ টো হল 6 নম্বৰ 6 নম্বৰ হোৱাৰ কাৰণে এটো 1 নম্বৰত আগত আহিব 1 নম্বৰ আগত অহাৰ লগে লগে 3 টো কেনসেল 2 টো কেনসেল যাব আৰু 3 টো কেনসেল যাব এই দুটা আনসাৰ হ'ব নোৱাৰে এতিয়া আমাৰ 2 নম্বৰত আছে 5 আৰু 2 নম্বৰত আছে 3 5 আৰু 3 ৰ মাজত যিকোনো এটা আহিব 5 আৰু 3 ৰ মাজত কম্পেয়াৰ কৰাৰ লগে লগে ডি আৰ এ টো কমন আছে এটোত আছে আই আৰু এটোত আছে জি টো হল 7 নম্বৰত আৰু আই টো হল 9 নম্বৰত 7 নম্বৰটো সৰু হয় এই কাৰণে 5 আহিব 2 নম্বৰত 5 আহিব 2 নম্বৰত 5 এটোত নাই তেনেহলে এটোতে হ'ব ৰাইট আনসাৰ এটোৰ হ'ব 6 নম্বৰ কোৱেশ্চনটো চাম এতিয়া 6 নম্বৰৰ অপচনত ফাৰ্ষ্টত আছে 4 4 3 3 3 3 আৰু 4 4 আৰু 3 ৰ মাজত যিকোনো এটা আহিব এটোত আছে আই আৰু আছে ইউ আইটো সৰু হয় আইটো 9 নম্বৰত আৰু ইউটো হল 21 নম্বৰত আইটো সৰু হোৱাৰ কাৰণে ফাৰ্ষ্টত আহিব 3 অহাৰ লগে লগে 1 নম্বৰ নহয় 2 নম্বৰ নহয় 3 আৰু 4 ৰ মাজত যিকোনো এটা আহিব আৰু 2 নম্বৰত আছে 4 আৰু 2 আছে 4 আৰু 2 ৰ মাজত যিকোনো এটা হ'ব এতিয়া চি এৰ পিছত আৰ আছে এটোত হল আৰ আৰু চি এৰ পিছত এটোত হল এল আৰতকৈ এলটো সৰু হোৱাৰ কাৰণে আমাৰ 4 নম্বৰত আহিব 2 নম্বৰত 4 এটোত নাই 3 নম্বৰটো আছে এই কাৰণে 6ৰ 3 আনসাৰ হ'ব এতিয়া আমাৰ 7 নম্বৰ কোৱেশ্চনত কি কৈছে অপচনখিনি চাব আগত অপচনখিনিত ফাৰ্ষ্টত দিয়া আছে 7 নম্বৰ কোৱেশ্চনত কি আছে 1 নম্বৰ আছে 1 1 1 1 চাৰিটাৰ মাজত 1 কমন আছে তেনেহলে সেকেন্ডটোৰ মাজত চাব লাগিব সেকেন্ড অপচন 1 ৰ পিছত কি আছে এটোত আছে 3 এটোত আছে 2 এটোত আছে 2 এটোত আছে 3 আৰু 2 ৰ মাজত যিকোনো এটা আহিব 3 আৰু 2 ৰ মাজত যিকোনো এটা আহিব এই দুটাৰ
চাব আইৰ পিছত এইটো হৈছে এন আৰু এইটো হৈছে এম। এনতকৈ এমটো হ'ল সৰু, সেইকাৰণে 3 নম্বৰ আহিব। 3 নম্বৰত 2 নম্বৰ 3 এইটোত নাই, এইটোত নাই। 1 নম্বৰ আৰু 4 নম্বৰৰ মাজত আছে। 2 নম্বৰত এইটোত 3 আছে, এইটোতো 3 আছে। এতিয়া 2 আৰু 4 ৰ মাজত যিকোনো এটা হ'ব। 2 আৰু 4 ৰ মাজত চাব লাগে। আই এন এইটোৰ মাজত কমন আছে, এইটোৰ মাজত কমন আছে। এইটোত ডি আছে, টি আছে। টিতকৈ ডিটো হ'ল সৰু, সেইকাৰণে 2 নম্বৰত আহিব। 2 নম্বৰ 3, এইটো ৰাইট এনচাৰটো এইটোৱে হ'ব। এইটো 2 নম্বৰ নাই। 9 নম্বৰৰ কুৱেশ্যনটো আমাৰ দিয়া আছে। চাব 1 নম্বৰত আছে 1 3 5 4। 1 3 5 4 2 নম্বৰত নাহে। 2 নম্বৰখিনি বাদ দি গোটেইখিনি চাব লাগিব। আৰৰ পিছত ই আছে, আৰৰ পিছত ই আছে, আৰৰ পিছত ই আছে, আৰৰ পিছত ই আছে। ইটো ডাঙৰ সেইকাৰণে নহয়, এই দুটাৰ মাজতে এটা হ'ব। ইয়াত টি আছে, আৰ এ টি কমন আছে, সেইকাৰণে ইজ আৰু আই। আইতকৈ ইজটো সৰু, সেইকাৰণে 4 নম্বৰ ফাৰ্ষ্টত আহিব। 4 নম্বৰ ফাৰ্ষ্টত অহাৰ লগে লগে ইটোত ফাৰ্ষ্টত 4 নাই, এইটোত ফাৰ্ষ্টত 4 নাই, এইটোত ফাৰ্ষ্টত 4 নাই। 4 নম্বৰত খালি আছে, সেইকাৰণে 4 নম্বৰটো ৰাইট এনচাৰ হ'ব। আহক আমি লাষ্টৰ শেষৰ কুৱেশ্যনটো চাওঁ। এতিয়া আমাৰ 10 নম্বৰ কুৱেশ্যনটো কি আছে চাওক। ফাৰ্ষ্টত আমাৰ অপশ্যনটো চাব লাগে ডিক্সনেৰী, সেইটো মনত ৰাখিব। ফাৰ্ষ্টত আমাৰ আছে 1 3 4 আৰু 2। চাওক ফাৰ্ষ্টতে গোটেইখিনি আখৰ এটা এটাকৈ দিয়া আছে, সেইকাৰণে এটা কুৱেশ্যনটো ওলোৱাৰ লগে লগে আমাৰ এনচাৰটো ওলাই যাব। এতিয়া আমাৰ 5টো ফাৰ্ষ্টত ক'তো দেখা নাপায়, সেইকাৰণে ফাৰ্ষ্টত এইটো আমাৰ চাবই নালাগে, এইটো চাৰাই আমাৰ এনচাৰ ওলাই যাব। চাওক ইজ ৱাই গোটেইখিনি কমন আছে চাৰিওটাৰ মাজত। এইটোত আছে পি, এইটোত আছে পি, এইটোত আছে এছ আৰু এইটোত আছে পি। এছতকৈ পিটো সৰু, সেইকাৰণে এইটো নহয়। পিৰ পিছত 10টাৰ মাজত তিনিটাৰ মাজত কমন আছে। এইটোত আছে ডি, এইটোত আছে চি আৰু এইটোত আছে টি। চাওক এইটো হৈছে 4 নম্বৰ, এইটো হৈছে 3 নম্বৰ, এইটো হৈছে 20 নম্বৰ। সেইকাৰণে চিটো হ'ল 3 নম্বৰ, 3টো সৰু, সেইকাৰণে 2 ফাৰ্ষ্টত হ'ব। 2 যিটো ফাৰ্ষ্টত আছে সেইটোৱে ৰাইট এনচাৰ হ'ব। 4 নম্বৰটো আমাৰ ৰাইট এনচাৰ হ'ব। এনেকৈ আমি ডিক্সনেৰী কুৱেশ্যনখিনি চাব পাৰি। আমি আগত অপশ্যনখিনি চাব লাগিব। অপশ্যনখিনি চাই আমি ওলালে অতি সহজে ওলাব পাৰি। আৰু ভিডিঅ'টো অলপ লং হৈছে, আপোনালোকক বুজোৱাৰ কাৰণে। অসুবিধা পালে কিবা যদি অসুবিধা হয় তেনেহ'লে কমেণ্ট কৰিব। আৰু ভিডিঅ'টো চাই যদি কিবা উপকাৰ হৈছে বুলি আপোনালোকে অনুভৱ কৰে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।